ওয়েলকাম টু মাই ইউটিউব চ্যানেল সাকসেস ম্যাথস। আজি নবম শ্রেণীর অনুশীলনী 1.3 6 নম্বৰৰ প্ৰশ্ন আমি সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটোত আছে কি 6 নম্বৰটোত প্ৰশ্ন আছে যে যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে পি কিউ আৰু থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাক দশমিক বিস্তৃতিৰ পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। কিউ এ কি ধর্ম সিদ্ধ করিব অনুমান করিব পারিবানে তিনিটা সংখ্যা লিখা যার দশমিক বিস্তৃতি অবিরত আৰু সিদ্ধি করিব অনুমান করিব পারিবানে এটো আছিল আমার প্রশ্নটো। এতিয়া আমি ইয়াৰ উত্তৰটো হলো আমি জানো যে যদি পি আর কিউ অখণ্ড সংখ্যা যার একৰ বাহিৰে অন্য সাধারণ উৎপাদক নাই তেনেহলে পি কিউ এ আর এই থকা বিভিন্ন পৰিমেয় সংখ্যা লব দিছে যেবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু কিউ এ কি ধৰ্ম সিদ্ধ কৰিব। এটো আমি মেইন উত্তৰটো হ'ব যে x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত তেতিয়াই হ'ব অৰ্থাৎ x p বাই q আর হিত প্ৰকাশ কৰিব পাৰি যত p q সহ মৌলিক হ'ব আৰু q ৰ মৌলিক উৎপাদীকৰণৰ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আদি হ'ব অর্থাৎ nm বোৰ অবিভাজ্যাত্মক সংখ্যা হ'ব লাগিব। অর্থাৎ আমি জেনে লিখিম আমি জেনে মুঠৰ ওপৰত আমাৰ pq q ৰ মানটো 5 নাইবা 2 হ'ব লাগিব। এইটো আমাৰ মেইন উত্তৰ। ওপৰত যিকোনো দিব পাৰো তেনে 2/5 2/5 যদি লও আমি 5 দি 2 হৰণ কৰিম পয়েন্ট 5 4 গুণ 20 ওদিকে 0.4 আহিব সমান সমান কিমান হ'ব 0.4। ঠিক তেনেদৰে লিখিম আমি PQ আছে PQ ৰ আমি সদায় Q ৰ মান হয় 2 নাইবা 5 লব লাগিব তেতিয়া হলেহে সাৱধি হ'ব দশমিক বিস্তৃতি সাৱধি হ'ব আৰু পৰিসমাপ্ত হ'ব। এইখিনি আমাৰ মেইন ধাৰণা। Q ৰ মানটো সদায় 5 নাইবা 2 হ'ব লাগিব। ওপৰৰ আমাৰ যদি ভগ্নাংশৰ তলৰ হৰটো 2 বা 5 এই দুটা সংখ্যাৰ ভিতৰত হ'ব লাগিব আৰু p ৰ মানটো যিকোনো হ'ব পাৰে তেতিয়া হলেহে আমাৰ কি হ'ব ইয়াৰ ফলাফলটো সাৱধি সহজ ভাষাত সাৱধি মানে দশমিক বিস্তৃতি পৰিসমাপ্ত মানে কি দশমিকৰ পিছত এটা নিৰ্দিষ্ট সংখ্যাৰ ভিতৰত শেষ হৈ যাব এটা মানে বাৰে বাৰে ওলাই নাথাকিব। এইখিনি আমাৰ উত্তৰটো। গতিকে আমি এটা উদাহৰণ ললো 2/5 আৰু এটা লব পাৰো আমি কি তেনেকুৱা 3/2 3/2 হলে ইয়াৰ হৰণ যদি কৰো 2 দি 3 হৰণ কৰিম 2 এ গুণ 2 1 আহিল পয়েন্ট আহিল 0 আহিল 2 5 গুণ 10 সমান 1.5। এতিয়া আমি অলপ লিখিম যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগে যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগে p বাই q ৰ মান পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগে p বাই q ৰ মানৰ p বাই q ৰ মানৰ q ৰ মান 2 বা 5 q ৰ মান 2 বা 5 5 ৰ উৎপাদক হলে 2 বা 5 উৎপাদক 2 বা 5 বৰ উৎপাদক হলে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। উৎপাদক হ'ব লাগে সেইখিনি হ'ব লাগে
গতিকে আমাৰ এইখিনি আছিল ইয়াৰ উত্তৰটো অৰ্থাৎ এইটো ৰূপত থাকিব লাগিব 2 to the power n 5 to the power m এই ৰূপত থাকিলেহে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব 2 to the power n 5 to the power m গতিকে এইটো আমাৰ উত্তৰ এইখিনিয়ে আছিল এতিয়া আমি আইলো 7 নম্বৰলৈ 7 নম্বৰ প্ৰশ্নত কি কৈছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত গতিকে তিনিটা উদাহৰণ ল'ব লাগিব যিবোৰ দশমিক বিস্তৃতি পুনৰাবৰ্তিত নহয় আৰু শেষ নহব গতিকে আমি অপৰিমেয় সংখ্যা কিছুমান উদাহৰণ ল'লে হ'ব 7 নম্বৰৰ উত্তৰ তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত গতিকে আমি ইয়াৰ অপৰিমেয় সংখ্যা কিছুমান উদাহৰণ ল'লে হৈ যাব অপরিমেয় সংখ্যার উদাহরণ অপরিমেয় সংখ্যা যেহেতু আমাক কৈছে যে সংখ্যা তিনটা হ'ব লাগিব দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত অবিৰত মানে কোনো শেষ নহয় আৰু অপুনৰাবৰ্তিত মানে এটা বাৰে বাৰে হোৱা নাই এটা বারে বারে হলে তো পরিমেয় হয়ে যাব গতিকে আমি তিনিটা অপরিমেয় সংখ্যা উদাহরণ লম গতিকে অপরিমেয় সংখ্যা যেনে কি কি হ'ব পাৰে পাই হ'ব √2 হ'ব √3 হ'ব √5 হ'ব √6 হ'ব এইবিলাক ললে আমাৰ হৈ যাব গতিকে প্ৰথমত হ'ব পাৰে পাই মানে আমি যেনেকুৱা পাইছো 3.14 এনেকুৱা আমাৰ ডট ওলাই থাকিব কোনো মিল নাই ঠিক তেনেদৰে √2 এটা অপরিমেয় সংখ্যা √2 ৰ মান আমি পাম √2 ৰ মান পাম আমি পাম কি 1.41 এই ধৰণৰ সংখ্যা ললে হ'ল এনেকুৱা আমাৰ সংখ্যা লাগিব তিনিটা সংখ্যা লাগিব মুঠৰ ওপৰত পাই √2 ঠিক তেনেদৰে হ'ব √3 হ'ব √5 হ'ব ঠিক তেনে দৰে 3.12314 5 6 1 2 1 1 2 0 1 2 3 4 5 এই ধৰণৰ আমি লিখিলে হৈ যাব এটো আমাৰ 7 নম্বৰ আছিল বহুত আছে আমি ইয়াৰ পৰা যিকোনো লিখিলে হৈ যাব এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো হৈ গল 8 নম্বৰ আহিব 8 নম্বৰত 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা 5/7 আৰু 9/11 ৰ মাজত ভিন্ন তিনিটা অপরিমেয় সংখ্যা ওলাব দিছে আমাৰ 8 নম্বৰত ভগ্নাংশ দুটা আছে 5/7 আৰু 9/11 আমি প্ৰথমত 5/7 আৰু 9/11 আমি হৰণ কৰি ইয়াৰ মান ওলাম 5/7 সমান তে 7 দিয়ে 5 হৰণ কৰিম
0.0 7 7 গুণ 49 8 শূন্য আহিব 7 গুণ 7 3 পয়েন্ট আছে শূন্য আহিব 7 4 গুণ 28 2 আহিব পয়েন্ট আছে শূন্য আহিব 8 2 গুণ 14 6 আহিব দশমিক আছে শূন্য আহিব 7 8 গুণ 56 4 আছে পয়েন্ট আছে শূন্য আহিব 7 5 গুণ 35 হবে 7 5 গুণ 35 5 আহিল পয়েন্ট আছে শূন্য 50 আহিলে এতিয়া এই 50 আর এই 50 টো হল এক এক আছে না আমি ভগ্নাংকৰ এটা ভাল এটা ট্ৰিক এটা কৈ দিছো যেতিয়া তুমি এনেকা ভগ্নাংক হৰণ কৰিবা কৰি তুমি এনেকা কৰি গৈ আছা গৈ থকাৰ পিছত ইয়াৰ যি মান 50 আৰু ইয়াতো ভালা 50 মানে কি এক এক যেতিয়া পাবা আৰু কৰিব নালাগে ইয়াৰ ওপৰত কি হৈ যাব 12 এটা হৈ যাব এতিয়া তুমি আকৌ হৰণ কৰিবা এইখিনি সেম পাবা গতিকে আৰু আমাৰ হৰণ কৰিব নালাগিব 5/7 ইকুৱেল টু কিমান মান পালো 0.714285 বার এটা একটা ভাল ঠিক কৈছো বহুত গুৰুত্বপূৰ্ণ এটা কথা নহলে চ বাৰে বাৰে হৰণ কৰি থাকিব কিছুমানে গতিকে বাৰে বাৰে হৰণ কৰিব নালাগে আমি মিলামে এই ভাজ্য যেতিয়া একে একে তলত যেতিয়ালৈকে একে একে নাপাবা তেতিয়ালৈকে কি কৰিব লাগিব হৰণ কৰি থাকিব লাগিব আৰু একে একে যেতিয়া পাবা আৰু হৰণ কৰিব নালাগে ওপৰত এটা বাৰ চিহ্ন দি দিলে হ'ল যেহেতু এটা 50 পালো এটা 50 পালো এই কারণ নালাগে এতিয়া আমি 5/7 এর মান পালো 0.714285 পালো এতিয়া 9/11 তো আমি হরণ করব 9/11 9/11 হরণ কৰিলে কিমান পাম 11 9 আমার আছে 11 দিয়ে 9 হরণ কৰিব লাগে 0.01188 2 পয়েন্ট আছে 0 11 গুণ 11 9 20 পৰা 11 হলে কিমান হবে 200 পৰা 11 9 পয়েন্ট আছে 0 90 মিলি আর উপর প্রয়োজন নাই করা বুঝছে ইয়ার উপর আমি এটা বার দিই একটু ভালো একটা ঠিক কিন্তু গুরুত্ব সহকারে মনে রাখিবা নহলে বারে বারে হরণ করে থাকিবে একে একে পাই থাকিবে ওদিকে ভাজ্য মুহূর্তে একে একে পালে হরণ স্টপ উপরত বার চিহ্ন আহি যাব পুনরাবৃত্তি হৈ যাব ওদিকে কিমান পালো 0.81 বার পালো আমরা যেহেতু প্রশ্নত কইছে যে 5/7 আৰু 9/11 এর মাজত থকা তিনিটা ভিন্ন অপরিমেয় সংখ্যা ওলাব দিছে ওদিকে আমি এই দুটা মান পালো এইটো আর এইটো এই দুটার মাজত থকা যিকোনো অপরিমেয় সংখ্যা তিনটা লিখে দিন এতে লিখিম এতে 0.714285 বার আর 0.81 বাৰৰ মাজত থকা অপরিমেয় সংখ্যা অপরিমেয় সংখ্যা হল কি হব আমি ইয়াতে মিলাম 0.71 আছে 0.81 আছে এইখিনি কথা গুরুত্ব দিয়ে চালে হল এই পিছৰ সংখ্যাখিনি নালাগে আমাৰ প্রথম মিলাম 0.71 0.81 তে 0.71 আৰু 0.81 এই দুটাৰ মাজৰ সংখ্যা দি পয়েন্টত টি গলে গল বুঝি পালা মেন কনসেপ্টটো 0.71 এই প্রথম দুটাৰ আৰু ইয়াতে আছে 0.81 এই দুটাৰ মাজত তে আমি কি লিখব পাৰো 0.72 0.73 0.74 0.75 6 8 মুহূর্তে 80 লগে এতে অপরিমেয় সংখ্যা কি লিখিম 0.71 আছে কি লিখিম 72 0.72 লিখিলো এতিয়া তোমার ইচ্ছা মতে আরম্ভ করিবা কেন তো আরম্ভ করিবা চালা ইয়াতে এক ফালা পৰা লিখিব 1 3 4 5 6 7 ডট মাজত মানে অখিম আর মিল যাতে না থাকে
कारण मिल থাকিলে আমাৰ পৰিমেয় হৈ যাব 7 1 আছে যে 7 টো লিখি ইয়াৰ পৰা মানে হৰণ কৰিলে এনেকৈ হৈ পোৱা যাব আৰু এটা কি লিখিবা 0.73 লিখি 1 4 5 6 7 8 ডট 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 হল দুটা আৰু এটা কি হ'ব 0. এতিয়া যেহেতু 81 আছে মই এটা 79 ললো 1 2 3 4 5 6 7 8 ডট ডট এয়াই আছে আমাৰ ইয়াত সমাধান এইখিনি আছে আমাৰ ইয়াত সমাধান